হাই দোস্ত, অতি দুখৰ কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ এটা বন্ধু আছিল, মোৰ ভাই, ককা, দাদা, এনকি মোৰ বন্ধু বান্ধৱীতকৈ বেছি কথা শুনিছে মোৰ অতি মৰমৰ, অতি স্নেহৰ, ভাল পোৱা, মানে মই যেতিয়া য'ত যাব খুজিছোঁ তাতে লৈ গৈছে। একদম মই বহুত মৰম কৰিছোঁ তাক। সি মোৰ কথা সদায় শুনিছে, কিন্তু হঠাৎ তাৰ কি হ'ল, আজি কয় মানে আজি আৰু সি মোক লৈ যাব নোৱাৰে। মোৰ ইমান সহায় কৰা, মোক ইমান সহায় কৰিছে, ইমান মোৰ সহায় কৰিছে যে ভাষাত মই প্ৰকাশ কৰিব পৰা নাই। সেই বন্ধুজন চাব আপোনালোকে, এই বন্ধুজনক আজি আপোনালোকক দেখাম। হঠাৎ তাৰ কি হ'ল, আজি মোক লৈ যাব পৰা নাই। মোক ইমান মৰম কৰিছে, মই য'ত ইচ্ছা কৰিছোঁ তাতে লৈ গৈছে মোক। কিছুমান বন্ধু আছে, মই কিবা ক'লে শুনা নাই। কিছুমান বন্ধু আছে, কিবা কাম দিলে তাক পইচা দিব লাগে। কিছুমান ফ্ৰেণ্ড আছে, তাক কিবা কাম দিলে তাক পইচা দিব লাগে বা কিবা দিব লাগিব। কিন্তু সেইজন বন্ধু, মোৰ বিপদৰ বন্ধু, তাক মই ইমান কাম কৰাইছোঁ, ইমান জেগাত সি মোক লৈ গৈছে। জীৱনত একদিন এক টকাও তাৰ ভাৱত মই খৰচ কৰা নাই। কিন্তু আজি হঠাৎ তাৰ কি হ'ল, সি আজি মোক লৈ যাব নোৱাৰে আৰু। চাওক এইটো। হাই দোস্ত, মই আপোনালোকক কৈছিলোঁ, মোৰ চবতকৈ প্ৰিয় বন্ধু। দেখি আছে আপোনালোকে, মই বহিলোঁ যে, এইটো মোৰ বেষ্ট ফ্ৰেণ্ডতকৈ বেছি ছুপাৰ বেষ্ট ফ্ৰেণ্ড। এইখন গাড়ী, এই গাড়ীখন মোক আজিলৈকে এক টকাও খৰচ কৰিব দিয়া নাই। তাৰমানে ৰাস্তাত যে গাড়ী মটৰত আহিব লাগে, যাব লাগে, সেইটো মোৰ নাছিল। মানে বেলেগ গাড়ীত উঠিব লগা হোৱা নাছিল। কিন্তু আজি হঠাৎ এইটো চাওক, গাড়ীটো চলা নাই। অলপ চলে, তাৰপিছত আৰু নচলে। মানে অলপ মানে কি 2-3 মিটাৰমান যায়। তাৰমানে বেটাৰীৰ জোৰেই নাই একেবাৰে। এইটো গাড়ী থাকাত মোৰ এক টকাও মানে গাড়ী ভাড়াৰ নামত খৰচ কৰা নাছিলোঁ। কিন্তু এতিয়া বৰ্তমান গাড়ীটো চলা নাই। গাড়ীটো নচলাৰ কাৰণে মোৰ মনটো বহুত বেয়া। সেইকাৰণে আপোনালোকক কৈছিলোঁ মোৰ দুখৰ কথাবিলাক ক'ম বুলি। এইটোৱে মোৰ দুখৰ কথা। চাওকচোন গাড়ীটো, মই এক্সিলেণ্টত টানি আছোঁ, কিন্তু এই গাড়ী আগফালে যোৱা নাই। আৰু চাওক, এই দুটা, এটা ল'ৰা এটা ছোৱালী, এই দুটা মোৰ ল'ৰা ছোৱালী হয়। এতিয়া গাড়ীত উঠিবৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু উঠি কি লাভ, মই গাড়ীৰ পৰা নামি আহিলোঁ। উপায় নাই, গাড়ী যিহেতু চলা নাই, আগফালে ল'ব পৰা নাই গাড়ীখন, আগবাঢ়ি যাব পৰা নাই। মানে বেটাৰীৰ জোৰে নাই, মটৰো ঘূৰাবই পৰা নাই। ঠেলি উঠাই আছোঁ, মই নিজে ঠেলি আছোঁ আৰু উপায়তো নাই, গাড়ী চলাব পৰা নাই যিহেতু। তোমাৰ ল'ৰা একশ্যন কৰি চাই আছে গাড়ী। এতিয়া কি হ'ব আৰু, দেখালোঁ আপোনালোকক। কি কৰিম, এইটো গাড়ী লৈ আগত ৰাস্তা দি চলা ফুৰা কৰিছিলোঁ, কিন্তু এতিয়া আৰু নহ'ব। কেইদিন বা লাগে বেটাৰী বনাওঁতে, আৰু চাগে 2-4 দিনমান লাগি যাব। তাৰপিছত আকৌ ভাল হৈ যাব। ভাল হ'লেও আপোনালোকক জনাই দিম এটা ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ' এটা বনাই আপলোড কৰি দিম, আপোনালোকে চাব। এইটো চলাৰ ভেহিকল আণ্ডাৰ টেষ্ট। একচুৱেলি চলাৰ গাড়ী, এইটো টেষ্টিঙত আছিল। এতিয়া আৰু ৰাস্তাত ওলাবই পৰা নাই। এইটো চলাৰ ভেহিকল আণ্ডাৰ টেষ্ট, এইটো মই নিজে লিখিছিলোঁ।
চাই আছে বন্ধুসকল, চাব, লাইক কমেণ্ট কৰিব, দোৱা কৰিব যাতে গাড়ীটো ভাল কৰিব পাৰোঁ, আকৌ ৰাস্তাত লৈ যাব পাৰোঁ। মানে গাড়ীটো থাকিলে কি মোৰ আৰু খৰচ নহয়, এনেও ইনকাম কম। মই এটা সাধাৰণ ইলেক্ট্ৰিচিয়ানহে, এটা ইলেক্ট্ৰিচিয়ানত কিমানেনো ইনকাম থাকে। ঠিক আছে, থেংক ইউ, থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'ছ। solar vehicle advertised.